বাঢ়ি আছে দেশত আমাৰ অপৰাধ প্ৰতিপল হত্যা লুণ্ঠনত নষ্ট জনজীৱন ৰাজনীতিৰ বেটি সবল জনতাও হ'ল দুৰ্বল দেখি সকলো হলো আমি আজি অচল কিয় অসমত অসমীয়াক অসমীয়াই মাৰে তথাপিওচোন প্ৰশাসনৰ গাটোকে নলৰে ভাল দিন আহিবনো আমাৰ দেশত কেতিয়ালে চবেই আজি ৰৈ আছে সেই দিনটোলে আজি কলি যুগৰ মানুহ আমি নাই কোনো লাজ য'ত দেৱীক কৰে পূজা দিয়ে নাৰীৰ গাত হাত নাই বিবেক নাই বিচাৰ এয়া কলংকিত সমাজ চব নামতহে মানুহ নাই মানৱতা গাত আজি সন্ত্ৰাস ধৰ্ষণ বাঢ়ি আছে প্ৰতিপল অন্যায় অবিচাৰ আৰু এচামক দাবী ধন কিয় আজি শাসকৰ চোন নাই ৰাইজৰ বাবে আহৰি নিৰ্বাচনতহে মাথো লাগে ৰাইজৰ সঁহাৰি হৈ আছে চৰকাৰ হে মাথো সলনি কোনো দিশে ঘটা নাই দেশৰ উন্নতি আজি উন্নতি ৰুধি দেশত বাঢ়ি আছে পুঁজিপতি জনতাৰ ধন লুটি হৈ আছে কোটিপতি লাচিতৰ দেশত আজি জনতাৰ লতি ঘটি মূল্য বৃদ্ধিত ৰাইজে খাইছে হাৰা শাস্তি আজি মিডিয়াটো চলে মাথো মিছা কথাৰ মেলা টকচ বিতৰ্ক বহুৱালি খেলা আজি সঁচা কথা কৈ দিলে লাগি যায় কেনা অন্ধবিশ্বাসে আজিও আমাক কৰি আছে কঙা কিয় বিহুটো গান বাজে ৱাচিং পাউডাৰ সংস্কৃতিক ঠাই কৰিলে টুকুৰা টুকুৰা হ'ল হুকৰ শাসনত ৰাইজ আজি বলিয়া শিকা আন্দোলন কৰি আমি পালোনো কি কোৱা ভাই ভেদাভেদ আহিল মাজত কিয় হিন্দু মুছলমানৰ মন্দিৰ মছজিদ ভাগ হ'ল কিয় ভগৱানৰ আছে জানো কাৰোবাৰ হাতত এই প্ৰশ্নৰ সঠিক উত্তৰ খাই পাত ফালি নেতাইও মাৰিলে জনতা গুৰ প্ৰজাৰ দুৰ্নীতি দেখি প্ৰজাৰ মাজত হাহাকাৰ দেখাই এনেকুৱা যেন